হাই, কি খবৰ আপোনালোকৰ? ভালনে? মোৰো ভাল। সোণালী ব্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই নৱমী পূজালৈ যাব লাগিব, শৰাইঘাট দুৰ্গা পূজাত আপোনালোকক বহুত বহুত শুভেচ্ছা জনালোঁ। এতিয়া যাওঁ আৰু নৱমী পূজাত। আজি নৱমী পূজা, তাৰপিছত কি কৰিব পাৰোঁ দেখুৱাই আছোঁ। অলপ প্ৰাৰ্থনা কৰি আহোঁ। আমাৰ দোকানখনত আহিছোঁ, এতিয়া দেখুৱাই আছোঁ আপোনালোকক দোকানখন। এতিয়া ব্যস্ততা বুলি যে কৈছিলোঁ, এয়া ব্যস্ততা। বেলুন ওপৰত পিষ্টল, গাড়ী পুতলা ওপৰত ডলফিন, সেইফালে আমাৰ পাণ পোৱা যায়, পানী বটল, চিখৰ চব। হাই, কি খবৰ আপোনালোকৰ? ভালনে? মোৰো ভাল। সোণালী ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। মই এই দুদিন বহুত ব্যস্ত, নৱমী দশমী একেলগে মানে ব্লগটো বনাম আৰু আপোনালোকক দেখুৱাইছে। এতিয়া দশমীৰ দেৱী ভাও হ'বলৈ যাম। এতিয়া সিন্দুৰ ঘূৰি হ'ব আৰু এতিয়া মোক অলৰেডি দিলে আৰু আছে বাকী দিবলৈ। এতিয়া আমি সিন্দুৰ ঘূৰি দেখুৱাই আছোঁ আপোনালোকক। নমস্কাৰ, আজি বিজয়া দশমী আৰু বিজয়া দশমীত আমি নিমন্ত্ৰণ কৰি আনিছোঁ। এয়া আপোনাৰ পিছফালে আছে দীপা, সুদূৰ হেলেন কেলাৰৰ পৰা আহিছে। আৰু কিছু সময়ৰ পিছত আমি দেৱী বিসৰ্জন দিবলৈ যাম। আমাৰ সভাপতি অজয় দাস আমাৰ লগত আছে।
আমি দেখা এই নাগালাগালি করছি
মানে কালি ঘৰত আহিলোঁ ঘৰত আহি মানে আপোনালোকক ভিডিঅ'টো দিম বুলি ভাবিলোঁ কিন্তু মানে টাইমেই পোৱা নাছিল ইমান মানে ব্যস্ত নৱমী দশমীৰ দিনা মানে সিন্দুৰ হোৱাৰ পিছত ইমানেই মানে ব্যস্ত হৈ গ'লোঁ মানে ইমান ভিৰ হৈছে ইমান মানুহ আহিছে সেইদিনাখনে মানে কৰা নহ'ল আৰু আপোনালোকক বেয়া নাপাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু অহাকালি মানে লক্ষী পূজাত ঘৰতে থাকিম লক্ষী পূজাত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই আছোঁ ইমানতে মানে সমাপ্ত কৰিলোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব